মই সপোন দেখিছিলো নেকি? এয়া সপোন নহয়, এয়া সঁচা। সপোনো কেতিয়াবা সঁচা ৰূপত দেখা দিয়ে। তই মোৰ গোটেই পৰিয়ালটোৱেই নিষেধ কৰি পেলাইছ, আৰু আজি সুখেৰে ইয়াত আছ নহয়। নোৱাৰিব ইয়াত অকলে থাকিব। তহঁতক মই গলত টিপি টিপি মাৰিম। যেনেকৈ মোৰ পৰিয়াল শেষ কৰিছ, তোকো সেনেকৈ শেষ কৰিম। নাই, এইবোৰ হ'ব নোৱাৰে, মিছা কথা। কি হৈছে আপোনাৰ? এইবোৰ হ'ব নোৱাৰে, এইবোৰ মিছা কথা, মিছা কথা। কি হৈছে আপোনাৰ? সপোনেই আৰু ইমান খামৈ গৈছে আপোনাৰ। ৰ'বচোন, মই পানী আনি আছো। তুমি পানীখিনি খাই দিয়কচোন। কি বুটলিছ? তহঁতে ভয় নকৰিবি, মই আছো নহয়। আপুনি কোন বাৰু? মই ভূত নহয়, মই তোমালোকৰ আজু ককা। আমি বৰ ইয়াতে আছো জানানে। আমাক অত্যাচাৰ কৰি মাৰি ইয়াতে পুতি থৈছিল এই গছৰ গুৰিতে, আৰু আমিবোৰে মায়াত বন্দী হৈ ইয়াতেই আছিলো। কণ্ঠত এই তোমালোকে স্কুললৈ আহোঁতে ইয়ালৈ আহিবা, আৰু তোমালোকে ফলবোৰ খাবা। স্কুলৰ পৰা উলটি আহোঁতেও কিবা খাব পাবা। মই তোমালোকক বহুত কিবা কিবি দিম জানানে। যোৱা এতিয়া স্কুললৈ যোৱা, ভয় নকৰিবা দেই। এবাৰ আমি গছৰ তলত নাযাওঁ দেই। গছক মাতি আনি বল। আমি স্কুললৈ যাই থাকোঁতে এডাল গছত ভূত দেখিছিলোঁ। ক'ত ভূত আছে চাই লওঁ। ঐ বল, তিনিটা এইফালে যা, আমি এইকেইটা এইফালে যাম। বল। বস এইডালে গ'ল। ঠিক আছে বাৰু। পুৰুষ ক'ত? পুৰুষ আমাৰ লগতে আহিছে।
আহিছিল মানে এতিয়া ক'ত বল বলছো বিচাৰি যাওঁ আরে পুরি কি হ'ল ইয়াত দীপ তই পিষ্টলটো ল মই আগে উঠাই লওঁ আজিকালি চলি দেউলা বাটাৰ কথা হাত দিলেও কথা নুশুনে যাবা হাত দিওঁ মই তেওঁ কথা নুশুনে ডাঙৰ সৰু নামানে মই কিমান হাত দি থাকোঁ গোসাঁই নামানা নহয় এতিয়া পাবি শিক্ষক মৃত্যুৰ বাবে সাজু হোৱা আহা আহা আহি থকা আহা আহা আহি থকা আহি থকা আহা 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 আহি থকা আহা 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 আহি থকা আহা 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 পুরি সপোনটো সঁচাকৈ ফলিল হেন লাগিছে মোৰ কি হ'ব এতিয়া আহি থকা আহা আহি থকা আহি থকা কি হৈছে আপোনাৰ এইবিলাক এয়া সপোন নহয় জানেনে ইয়াত দি থক কোনোবা এজনে মোক গছৰ তললৈ মাতি নি এনেকৈ কলত চেপি ধৰিছিল জানেনে কি তুমি আকৌ আহিছা মই আকৌ আহিছোঁ কি তুমি 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 মোক মাৰি পেলাবা নেকি মাৰি পেলাম নাই 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 তুমি এইটো নকৰিবা পাহৰি গৈছা চাৰিটি প্ৰাণী নিঃসংগভাৱে চিৰিক হত্যা কৰিছিল সেই নিশাটোৰ কথা জানো মনত আছে আনি কি কৰিছে এইটো ভোগী সি নৰখাদন নাই নাই মই মই সকলো সঁচা কথা কম মই মই সকলো কম কবা সঁচা ময়ে মাৰি পেলাইছিলোঁ একমাত্ৰ টকাৰ কাৰণে ঠিকেই তোমাক আৰু সেই সকলোকে টকাৰ কাৰণে হত্যা কৰিছিল মই পাপী পাপী আজি নিজেই কৈছা পাপী আমি কি পাপ কৰিছিলোঁ যাৰ কাৰণে চাৰিটি প্ৰাণী আমি সি আজি নৰক কুণ্ডত পৰি পঠাই আছো নাই তুমি এইটো নকৰিবা মাৰি পেলাম নাই নিখিল মই আজি কেনেকৈ এই চাৰিটি প্ৰাণীৰ মই সেই নৰকৰ খালত পৰি আছো তুমি হয়তো নুবুজিবা আমি কিমান কষ্ট দিন কটাইছো তোমার কথা
থাকিব নেদে আজি তোমাক মই মাৰি পেলাম